Hi friends, আজি আকৌ আহিছো আপোনালোকৰ ওচৰত। বহুত দিন ভিডিঅ' দিব নাই পৰা মই অলপ গা বেমাৰী হৈ আছিলোঁ বুলি ক'ব পাৰি। আৰু আজি আকৌ মই এটা মোৰ লিখা গীত এটা লৈ আনিছোঁ। লিখি আছিলোঁ, আজি কমপ্লিট হৈছে আৰু আপোনালোকক ডাইৰেক্টলি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে শুনি জনাব কেনেকুৱা লাগিছে। প্ৰথম যিটো মই গান লিখি দিছিলোঁ, আপোনালোকে ঢেৰ মৰম দিলে মোক, বহুতে লাইক কমেণ্ট কৰিছে আৰু এইটো গানটোকো ভাল পাব বুলি আশা ৰাখিছোঁ। তেনেহ'লে বলক মই গান গাওঁ, আপোনালোকে শুনিব। বেছিকৈ মই গানটো আমাৰ আইতা এজনীলৈ ডেডিকেট কৰিছোঁ। আজি অলপ দিন আগতে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু তেনেহ'লে মই এই গানটো মই আইতা এজনীকো ডেডিকেট কৰিছোঁ আৰু আপোনালোকেও শুনিব। জীৱন মানেনো কি, জীৱন মানেনো কি, জীৱন মানেনো কি, জীৱন মানেনো কি, এটি মিঠা হাঁহি, মিঠা ছবি আৰু ৰং ধেমালি, জীৱন মানেনো কি।
আশা ৰাখিছোঁ আপোনালোকে এই গানটো ভাল পাব। আৰু এই গানটো অলপ ছেড ছং হয়। আইতাজনীক ভাবি পেলাই লিখিছিলোঁ। আৰু গানটো আৰু আইতাজনীকে ডেডিকেট কৰিছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে। কিবা ভুল হ'লে ক্ষমা কৰিব। তেতিয়ালৈকে মই আকৌ আহিম আৰু গান মোৰ কমপ্লিট হ'লে মানে আকৌ আপোনালোকক শুনাম। তেতিয়ালৈকে আহিছোঁ। বাই বাই।